কামখিনি কৰি দিয়াত যদি মোৰ কিবা অসুবিধা বা মই যদি মাইকী হৈ পৰোঁ তেনেহ'লে তুমি কি কাম কৰি নিজে বৰ মতা হৈছা মোক টেঙা খাই ভাল পায় টেঙা অকণ খাই দিয়া টেঙা অকণ খাই দিয়া নেমু অকণ খাই দিয়া নেমু অকণ খাই দিয়া আইটো টেঙা নে নেমু খাই ভাল পোৱা Stop this world from spinning. Like Superman, you were the only one to find the strength in all that I was dealing with this life, like kryptonite. And if you keep me close, every minute in this hourglass, you hold. Oh, oh, oh. এই আমাৰ ধুনুৱে ভাত খাই আছে জ্বলা পাইছা নাই জ্বলা পোৱা নাই যা এইয়া ফ্ৰেণ্ডসকল আমি খাবলৈ বহিলোঁ মাংস কালাৰ চক একদম ধুনীয়া হৈছে মানে এইটো জোলো কৰা নাই একদম গ্ৰেভি টাইপ কৰিছোঁ
ভাত কেইটামান লৈছোঁ ভাতৰ কাঁহীখন দেখি আপোনালোকে আকৌ নাহাঁহিব দেই কেইটামান খাওঁ আৰু হালকো বোৱা মানুহ গতিকে এমুঠি খাওঁ আৰু লোহাৰো দাঙি থাকোঁ লগতে এমুঠি ভাত খাওঁ আৰু এতিয়া ফ্ৰেণ্ডসকল আমি হাঁহৰ মাংস বনাই মেলি এতিয়া খাবলৈ লৈছোঁ এতিয়া দুইটা বহি ল'লোঁ খাওঁ ছোৱালীয়ে খালে ল'ৰাটো আগতীয়াকৈ ক'লোঁ তাক মাংস নাই খুওৱা গতিকে আমি ইয়াৰ এতিয়া লৈছোঁ খাওঁ একদম পূৰা তাৰপিছত দেখিছেনে কাঁহী বিহ জলকীয়া এইপিনে কাঁহী দেখিছে নাই এনেকুৱা আহে কিন্তু খাই ইমান নেমু চেপি ল'ম এতিয়া বেলেগ একো নাই একেবাৰে চিম্পুল অকল হাঁহৰ মাংস ভাত নেমু এপিচ বেলেগ একো নাই আৰু আমাৰ ইয়াতে ইমান আমি আইটেম বনাই খাবলৈ নিবিচাৰোঁ প্ৰয়োজনো নাই পূৰা গ্ৰেভি হৈছে জোল নহয় গ্ৰেভি এনেকুৱা হৈছে ভাল দিছে লুকুৱা শাকে খাবলৈ এনেও ভাল নিজে বনালে কষ্ট এই গৰমত জুইত হাঁহৰ মাংস বনাইছোঁ গতিকে লুকুৱা শাকে খাবলৈ এনেও ভালেই হয় এইখিনিতে আৰু এটা কথা কওঁ মই দুগৰা তিনিগৰা ভাত খোৱাৰ পিছতে পানী খাওঁ মানে মই জলকীয়া খাওঁ মোৰ দেখিজনৰ পেট আছে জিম কৰোঁ এক্সাৰচাইজ কৰোঁ এটাই কথা কিন্তু পানী খাব নালাগে পানী সকলোৱে কয় ডাক্তৰসকলেও কয় যে ভাত খোৱাৰ আধা ঘণ্টাৰ পিছতে পানী খাব লাগে কিন্তু মই নোৱাৰোঁ তিনিগৰা ভাত খোৱাৰ পিছতে মই পানী খাব লাগে আৰু পানী সদায় পি খাব লাগে মগত কিন্তু মোৰ নিজৰ মগ সদায় মই পানী পি খাওঁ আৰু ভাত খাওঁতে বহুত পানী খাই দিওঁ আৰু সেইকাৰণে মোৰ পেটটো নকমে মানে ফিট থাকিবৰ কাৰণে এক্সাৰচাইজ কৰোঁ কোনোবা কম্পিটিশ্যন খেলিবলৈ মই এক্সাৰচাইজ কৰোঁ তেনেকুৱা কথা নিজৰে গুণ গাব নাপায় তথাপিতো কৈছোঁ আৰু মাংসটো সঁচাকৈ ধুনীয়া বনাইছোঁ ভাল আহে আকৌ অকণমান লাজ কৰিছে আজি প্ৰথম উলিয়াইছোঁ চবেই কৈ থাকে যে উলিয়াইছোঁ আজি এতিয়া নেক্সট আমি ৰিলছত আহিম ৰিলছত ভাল লাগিব আমাৰ মিলাপ্ৰীতি আছে বাকী বাদ দিয়ক যি কয় আমাৰ মিলাপ্ৰীতি আছে এইখিনিতে কৈ থওঁ আমাৰ কেমেৰা অপাৰেটৰ আকৌ সুপ্ৰিয়া আমাৰ ছোৱালী কেমেৰা অপাৰেটৰ তাই বেক চাইডে বহি আছে তাই মাক দেউতাকৰ কামটো দেখি হাঁহি আছে এই হাঁহি থাকিবলগীয়া একো কথা নাই তাইহে হাঁহিছে কিন্তু বহুতোৱে আকৌ বেলেগকেও হাঁহে খোৱা ভিডিঅ' দিছে আমুক কৰিছে তামুক কৰিছে মাইকী মানুহৰ কাম কৰা দেখি মোৰ এজন বন্ধুৱে কৈছিলে যে বন্ধু তুমি বৰ মাইকী মানুহৰ কাম কৰি থাকা এতিয়া মই তেওঁক মানে সুধিবলৈ মন গৈছিলে কিন্তু নুসুধিলোঁ এতিয়া এই ভিডিঅ'টোৰ যোগেদি সুধিছোঁ তুমিনো কি কামটো কৰি মতা দেখুৱাই আছা নিজকে মইতো নিজৰ ঘৰৰ মানুহজনীক বা মোৰ নিজৰ মাক বা নিজৰ ঘৰখনক মই কিবা এটা কাম কৰি সহায় কৰিছোঁ কিন্তু তুমি পাৰিলে ৰিপ্লাই দিবাচোন তুমি কি কামডাল কৰি বৰ মতা দেখুৱাই আছা মোক দেখুৱাবাচোন বাৰু বা ৰিপ্লাই কৰিবা মই তেতিয়া গম পাম তুমি যে প্ৰকৃততে মতা মই বাৰু মাইকী মানুহৰ কাম কৰিছোঁ মাইকী মানুহজনীক সহায় কৰিলে যদি কামটোত ভাত সাজ বনোৱাত কিবা এটা কৰাত মোৰ কাৰণ এবছৰীয়া ল'ৰা এটা আছে কেঁচুৱা থাকিলে আপোনালোকে জানেই ঘৰত কিমান কি অসুবিধা গতিকে সেই কামখিনি কৰি দিয়াত যদি মোৰ কিবা অসুবিধা বা মই যদি মাইকী হৈ পৰোঁ তেনেহ'লে তুমি কি কাম কৰি নিজে বৰ মতা হৈছা মোক এবাৰ দেখুৱাবা বা এবাৰ কমেণ্ট কৰি দেখুৱাবা বাকী বাদ দিয়ক যি নকওক আমি হ'লে ভাত খাইছোঁ ছোৱালীয়ে ভিডিঅ' কৰিছে তাতকৈ মোক বেলেগ একো নালাগে এয়াই আমাৰ ভাল লগা এটা সময় ভাল লাগিছে কৰি ভাল পাইছোঁ কোনোবাই চাব বুলি কোৱা নাই এইবিলাক ৰাখি থৈছোঁ ভাল লাগে কিবা গতিকে ফ্ৰেণ্ডসকল বেয়া নাপাব কিবা এটা কথা কৈছোঁ ধুনীয়াকৈ হাঁহৰ মাংস বনালোঁ আগৰ পৰা দেখুৱাই আছিলোঁ ভিডিঅ'টো দীঘল হ'ব গতিকে আমি খাই আছোঁ এতিয়া মায়ে হাঁহৰ মাংস নাখায় বাবাই খালে ছোৱালীয়ে খালে ল'ৰাক খিচিৰি বনাই খোৱালোঁ
গতিকে বেলেগ একো নাই আমি এতিয়া ভাত খাইছোঁ গতিকে দেৰি হ'ব এতিয়া প্ৰায় 10:30 বাজিল আৰু গতিকে আপোনালোকেও যদি খোৱা নাই খাই লওক আমিও খাওঁ খাই বৈ ধুনীয়াকৈ শুম বাই বাই গুড নাইট বাই